নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক এতিয়া মানে লৈ আহিলোঁ একেবাৰে মুকলি পথাৰলৈ লৈ আহিলোঁ দেই। এয়া চব এইফালে চবফালে পথাৰ, আৰু পথাৰলৈ কিয় আহিছোঁ আপোনালোকক জনাই আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো একেবাৰে শেষৰলৈকে চাব, তেতিয়া কিন্তু আপোনালোকে গম পাব। আৰু এইফালে আপোনালোকক দেখুৱাই আছোঁ আমাৰ ফুটুকলা ফুলবিলাককে দেখুৱাওঁ। আৰু এয়া চব, আৰু এইফালে এইখন হৈছে জান, আৰু এই জানখন আমাৰ এইফালে বৈ পিনে একেবাৰে গৈ আছে। এইফালে সেইডোখৰ তালৈকে একদম গৈ আছে, আৰু আমাৰ একেবাৰে খেতি পথাৰ একেবাৰে কাষৰতে। আৰু এইফালে আমাৰ ফুটুকলা ফুলবিলাক ইমান ধুনীয়াকৈ ফুলি আছে চব এইবিলাক। আৰু যিহেতু এতিয়া বিহু বতৰ, আৰু বিহু বতৰত মানে কি হয়, ফুলবিলাক প্ৰত্যেকজোপাই মানে ফুলেই ইমান সুন্দৰকৈ ফুলি থাকে। আৰু কি হয়, প্ৰত্যেকজোপা গছত মানে গুটি আৰু ফুল ফলে মানে একেবাৰে জাতিষ্কাৰ হৈ থাকে। আৰু এইফালে আমাৰ একেবাৰে ফুটুকলা ফুল চব ইমান ধুনীয়াকৈ ফুলি আছে। আৰু যিহেতু আমি বৰ বেছিকৈ এতিয়া যেতিয়া খেতি শেষ হয়, তেতিয়া মানে আমি কি হয়, পথাৰলৈ বেছিকৈ নাহোঁ। আৰু পথাৰলৈ মানে কেতিয়াবা গৰু চৰু বিচাৰিবলৈহে আহোঁ, বৰ বেছিকৈ নাহোঁ। আৰু যিহেতু এতিয়া বিহুৰ ওচৰতো আৰু একেবাৰে সময় নাথাকে আমাৰ প্ৰত্যেকগৰাকী মানে গৃহিণী, আৰু প্ৰত্যেকজন মানুহৰ মানে সকলোৱে মানে ঘৰত কিবা নহয় কিবা কাম ওলায়। আৰু কিছুমানে ঘৰৰ মানে চাফ চিকুণ কৰাৰ পৰা আদি কৰি, আৰু ঘৰত জেওৰা ভেটাৰ পৰা আদি কৰি মানে সকলোবিলাক কাম থাকে, আৰু ফুলবিলাক চাবলৈ সময় নাথাকে। আৰু যিহেতু ফুল বুলি ক'লে চব ফুলে ভাল লাগে, লাগিলে ফুটুকলা ফুলেই হওক। এয়া চব ইমান সুন্দৰকৈ ফুলি আছে সেইবিলাক চাওক। আৰু এনেকৈ মই এতিয়া আহি আছোঁ ফুলৰ কাষে কাষে। আৰু আপোনালোকে কোনে কোনে ফুল ভাল পায় কিন্তু মোক কমেণ্ট কৰিব দেই। আৰু ফুলটো মানে সকলোৱে ভালেই পায়, তথাপিতো তাৰ মাজতো মানে কিছুমানেতো ফুল বেয়াও পাব পাৰে, নহয় জানো। আৰু দেখুৱাব আপোনালোকে, ক'ব কোনে কোনে ভাল পায়। আৰু এইফালেও আপোনালোকক দেখুৱাই দিছোঁ কাষৰ ফালে এইফালে চব। এয়া এইফালেও এনেকৈ ফুলি আছে ধুনীয়াকৈ। আৰু মই আকৌ ফুল বুলি ক'লে একেবাৰে মানে কি ক'ম আৰু, পাগলী লাগিলে কিবা কিবি মানে খোৱাটোৱে মানে নাপাওঁ, কিন্তু ফুলটো কিন্তু মোক লাগে কিন্তু। আৰু ঘৰত কিন্তু আগতে আমাৰ মানে ঘৰত বহুত ফুল আছিলে কিন্তু, আৰু যেতিয়া মানে মোৰ শহুৰ দেউতা ঢুকালে, তেতিয়া মানে কাটি দিয়া হ'ল ফুলবিলাক। আৰু তেতিয়াৰ পৰা মানে একে ফুলখিনি ভাল নোহোৱাই হ'ল, মানে একেবাৰে ফুল য'ত ত'ত কিবা কিবি তেনেকুৱা চেদেলি ভেদেলি বুলি কয় যে, তেনেকুৱা হৈ থাকিলে। সেয়া চাওক। আৰু ইয়াত চাওক, মই এতিয়া আমি মানে আমাৰ সেই অকণমান আগলৈ মানে এটুকুৰা মানে মেটেকা নহয় কলমৌ দেই, মোৰ মানে ভুল হৈ গৈছে, কলমৌ মানে গছ এইখিনিয়ে মানে আমাৰ জানৰ কাষৰটো মানে জানখন মানে পানীখিনি বৈ যাবৰ কাৰণে সেই কলমৌখিনিৰ পৰা মানে ধুনীয়াকৈ যাব নোৱাৰে। আৰু সেয়ে তেতিয়া মানে আমাৰ কি হয়, এই খেতি পথাৰবিলাকত মানে পানী বহুত হৈ যায়। আৰু খেতিত মানে পানী বুৰ গ'লে আমাৰ কি হয়, খেতি কৰিবৰ কাৰণে অসুবিধা হয়। আৰু আমি মানে যেতিয়া মানে খেতি কৰিম বুলি ভাবোঁ, মানে তেতিয়া মানে আমি খেতি কৰিব নোৱাৰোঁ। আৰু যেতিয়া আমাৰ মানে কঠীয়া তোলোঁ, মানে তেতিয়াই মানে আমাৰ বৰষুণ হৈ যায়। তেনেকৈ আমি মানে 2-3 দিন ৰৈ দিবলগীয়া হয়। আৰু সেয়েহে মানে সুবিধাৰ কাৰণে আমাৰ মানে মানুহজনে আৰু দদাই, আমাৰ এই চুচনে আমাৰ ভাইটি হয়, আৰু এইফালে কৃষ্ণাই মানে ঠাণ্ডা পানী দিবলৈ আহিছিলে। কৃষ্ণা চাই দিয়া এইফালে। অঁ, তাই মানে গ'লেই, ময়ো লগত আহিছিলোঁ। মই ক'লোঁ মানে তাইক, মই ভিডিঅ' এটা কৰি লওঁ দেই, ফুটুকলাখিনি ইমান ধুনীয়াকৈ ফুলি আছে বোলো। আৰু লগতে আমাৰ মানে ইহঁতি দদাইহঁতি বাদে ক'তনো কাটি আছে, সেয়াও অকণমান দেখোঁ। আৰু ইয়াত কিন্তু একেবাৰে ৰিলচ বনাবলৈ বহুত ভাল লাগিব দেই, ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে। আৰু এতিয়া মোৰ হাতত যদি ষ্টেণ্ডডাল থকা হ'লে, মই কিন্তু নজনাই কঁকাল ভাঙক তথাপিতো মই মানে এটা ৰিলচ বনালোহেঁতেন মানে। আৰু মই মানে সিমান ভালকৈ নাচিব মানে আগতে জানিছিলোঁ দেই, এতিয়াতো পূৰা শকত হৈ গ'লোঁ। আৰু মানে জানেই আৰু বয়সটো বেছি হৈ গ'ল। আৰু মানে যিকোনো কাম মানে নাচি থাকিলে, যিকোনো কাম কৰি থাকিলে, তেতিয়াহে মানে মানুহৰ পুতুককৈ আহি যায়, পুতুককৈ পাৰে মানে যিকোনো কাম মানে পঢ়া ক্ষেত্ৰতে, যিকোনো ক্ষেত্ৰতে মানে তাতেই হওক যি হওক, আমি যদি এৰি দিলে কিন্তু আমাৰ মানে একো কামেই নহয়। আৰু বহুতদিন তেনেকৈ মানে মই ইউটিউব মানে চেনেলৰ মানে ভিডিঅ'বিলাকো বহুতদিন দিয়া নাছিলোঁ, মাজে মাজে দিওঁ। কিন্তু এতিয়া এমাহমান হৈছে মানে ৰিলচ কিবা কিবি দিছোঁ, অকণমান মানে উন্নতি লৈ আহিছে, মানে ভাল লাগিছে। আৰু এতিয়া মানে অকণমান লং ভিডিঅ' কৰি দিছোঁ। আৰু এয়া গৈ আছে। আৰু এইখনে আছে জানখন।
আৰু এইখিনি আকৌ একদম আজিকালিতো একদম এইকেইদিন মানে আজি 2 মাহ 3 মাহ মানে একেবাৰে বগেনভেলিয়া সেই মানে গানটো মানে আমাৰ আশ্চৰ্য বৰপাত্ৰ ভাইটিয়ে গোৱা গানটো ইমানেই মানে ট্ৰেণ্ডিঙত চলি আছে, ইমানেই ৰিলচ বনাইছে, অকণমান ঘূৰি দিলে মানে 2K 3K তেনেকুৱাকৈ মানে বহুত মানে ভিউজ মানে বেছি, যোনবোৰ মানে বেছি পপুলাৰ তেহেঁতি মানে আৰু বেছি মানে একেবাৰে ভিউজবিলাক পাই আছে বোলে। আৰু মই এটা কিন্তু বনাইছিলোঁ, মোৰ একেবাৰে মানে 3 পাহমান ফুল আছিলে, আগতীয়াকৈ ফুলি গ'ল। ময়ো তাত পাইছিলোঁ দেই 500মান, বেছি নহয় কিন্তু তথাপিতো পাইছে, তথাপিতো চাইছে নহয় জানো। আৰু যি কি নহওক আপোনালোকক এতিয়া ক'তনো কাটি আছে সেয়াকে অকণমান দেখুৱাওঁ। আৰু এয়া মই আহি পাই গ'লোহি আমাৰ কলমৌ কটা জেগা। এতিয়া মুকলি কৰি দিছোঁ। আৰু এইফালে চুচন, এইফালে আমাৰ দদাই কাটি আছে, আৰু আমাৰ এইফালে এখেত এয়া আৰু খাবৰ কাৰণে চুচন কি গোটাইছ? খাবৰ কাৰণে গাহৰি আছে, মাছ আছে, তাৰপৰা দাই বুট মাহৰ সাজটো এনেকৈ আৰু খাই মজা লাগিব ন, খাই ভাল লাগিব, ফূৰ্তি লাগিব। তেনেকৈ কৈ থাকা কথাবোৰ, এতিয়া মানে কৰি ভাল পাব আৰু হয় নাই। আৰু যি কি নহওক আপোনালোকক মানে কলমৌ কটা ভিডিঅ'টো অকণমান দেখুৱালোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় কিন্তু লাইক এটা কৰিব দেই। আৰু কি হয় আপোনালোকৰ এটা লাইকে মানে মোক আকৌ ভিডিঅ' বনাবৰ কাৰণে বহুতখিনি সাহস দিয়ে। আৰু যি কি নহওক আপোনালোকে মানে ভিডিঅ'টো ক্লিক কৰাৰ বাবে আপোনালোকৰ বহুত বহুত ধন্যবাদ। আৰু আপোনালোকক এতিয়া মই ইয়াতে এৰি এতিয়া মই ঘৰলৈ গৈ আছোঁ।